অসম সাগৰ ইতিমধ্যে আপোনালোকে উপভোগ কৰি আছে, আমাক মৰম দিছে, আঁকোৱালি লৈছে, তাৰ কাৰণে ধন্যবাদ নিদি নোৱাৰোঁ। আমি যিটো আমাৰ লক্ষ্য আছিল প্ৰতিটো দিশৰ ক্ষেত্ৰতে যিসকলে নিজক প্ৰচাৰ কৰি বেয়া পায়, কৰ্মক্ষেত্ৰত অনুশীলন কৰি ভাল পায়, তেখেতসকলক পুনৰবাৰ সমাজৰ মাজত আমি কিছু বেছি পৰিমাণে বিস্তাৰিত কৰাৰ, প্ৰকাশ কৰাৰ, প্ৰস্তুতি কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াস লৈ আজি আন এগৰাকী ব্যক্তিৰ ওচৰত আছোঁ। তেখেত হৈছে প্ৰণীতা কলিতা। নমস্কাৰ জনাইছোঁ। বহুদিনৰ পৰাই চৰ্চা কৰি আহিছে, ইতিমধ্যে আমি তেখেতক বিভিন্ন মঞ্চত পাইছোঁ, বিশেষকৈ ব্যক্তিগত খণ্ডৰ সাধাৰণ শিক্ষা আৰু নলবাৰী আৰ্ট স্কুল জীৱনশিল্পী আদ্য শৰ্মাৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠিত, তাতেও শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে। বহুখিনিক তেখেতসকলে সংগীতৰ পথাৰত পাখি মেলাই উৰাই পঠাইছে। আজি আমি তেওঁৰ মনৰ কথা দুই এটা শুনিম। তাৰ আগতে অকণমান যদি গীত শুনি লওঁ। देखो सैया हरि मन काठ कियो, देखो सैया हरि मन काठ कियो, आवन कह गयो आज हुलायो, आवन कह गयो आज हुलायो, आवन कह गयो आज हुलायो, कड़ी कड़ी वचन गयो, कड़ी कड़ी वचन गयो, हरि मन काठ कियो, देखो सैया हरि मन काठ कियो। खान पान सुध बुध सब बिछड़ी, खान पान सुध बुध सब बिछड़ी, खान पान सुध बुध सब बिछड़ी, कैस कड़ी में जियो, हरि मन काठ कियो, देखो सैया हरि मन काठ कियो। সুন্দৰ পৰিৱেশন। এখেতৰ ভাতৃক সকলোৱে জানে, চিনি পায়, এখেতকো চিনি পায়, তেখেতক কিছু বেছি পৰিমাণে চিনি পায় দিগন্ত কলিতা, দিগন্ত ভাৰতী। ভাতৃৰ কোনটো গীতে বেছিকৈ মনত খু দিয়াই থাকে? সকলোৱে ভাল লাগিব বুলি ক'বই, তথাপিও কোনটো গীতে এই মুহূৰ্তত যে মোক অকণমান গাই দিবৰ মন গৈছে ভাতৃ দিগন্ত ভাৰতীৰ? তাৰতো চব গীতেই ভাল, মানে গীতৰ গানৰ ভিতৰত, তথাপি ছেমি ক্লাছিকেল, তাৰমানে অম্বিকা গিৰি ৰাইচৌধুৰীয়ে লিখা গীত এটি সি সুৰ কৰিছিল, প্ৰাণৰ মাধুৰী বুটলি বুটলি, সেই গীতটো ভাল লাগে। प्राणर माधुरी बुटली बुटली जीवा प्रेमाजली, प्राणर माधुरी बुटली बुटली जीवा प्रेमाजली, भक्ति तेरे प्रदीप জ্বালাই, ভক্তি তেরে প্রদীপ জ্বালাই, উঠক বিশ্ব উজ্জ্বলি, প্রাণর মাধুরী বুতলি বুতলি জিহুয়া প্রেমাজলি, সা পা 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 মা, পা মা ধা পা গা গা রে রে সা সা, গা রে সা নি সা গা মা পা গা রে সা, সা পা 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 পা, পা মা ধা পা মা 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 মা, পা মা ধা পা গা গা রে রে সা সা, গা রে সা নি সা গা মা পা গা রে সা সা।
এইবিলাক গীত সঁচাই শুনি থাকিলে কেতিয়া সময় শেষ হৈ গম নাপায়। সুন্দৰ পৰিৱেশন, সুন্দৰ গীত, সুন্দৰ কথা, সুন্দৰ সুৰ। আজিকালি মঞ্চত যেতিয়া গীত গায় গায়ক গায়িকাসকলে, গীতটো নিজৰ মতে গাব, যিটো ৰাইজে ভাল পায় বা বিচাৰে সেইটো গাবই লাগিব। পোচাকৰ ক্ষেত্ৰতো অলপ পৰিৱৰ্তন দেখিছোঁ। আপোনাৰ ক্ষেত্ৰত কি মাৰ্জিত যেন লাগে, নে কিছু পোচাকৰ ক্ষেত্ৰতো আমি অলপ চিন্তা কৰিবলগীয়া বাধ্য হৈছোঁ? পোচাকৰ ক্ষেত্ৰত আচলতে গান গালে ভাল পোচাকেই হ'ব লাগে। মেখেলা চাদৰ আমাৰ অসমীয়া যিহেতু সংস্কৃতি, গতিকে মেখেলা চাদৰ পিন্ধি পেলাই গালে যেনে এটা দেখিব, চুৰিদাৰ পিন্ধি বা কিবা এটা পিন্ধি গান গালে সিমান এটা মানে সৌন্দৰ্য নাহে। বিশেষকৈ বিহু টিহুতটো আৰু একেবাৰে বেয়া দেখি। বাইদেউৰ কথাবিলাক অলপ একাচেকা, মানে বেছি স্পষ্টবাদী। কিন্তু এটা কথা দিগদাৰ দেই, দৰ্শকসকলক কৈছোঁ, মেখেলা চাদৰ পিন্ধি গীত গাবলৈ দিছে, আমাৰ পুৰুষসকলৰনো কি হ'ব এই কথা কোৱাই নাই। কওকচোন, মেখেলা চাদৰ পিন্ধিব? পুৰুষসকলেতো পিন্ধিব আৰু যিটো আৰু চাৰ্ট পেণ্ট, বা আজিকালি এতিয়া জুবিনক দেখিছে কিছুমানে জুবিনৰ নিচিনাকৈ গামোচা পিন্ধে, জুবিনৰ নিচিনাকৈ জোতা পিন্ধিব যায় বেলেগ বেলেগ। সেইবিলাক দেখি পেলাই কৰিব নালাগে। নিজৰ যিটো আৰু নিজৰটো এৰি দিব নালাগে। নিজস্বতা, এই নিজস্বতা য'ত থাকে তেতিয়াই সততা থাকে আৰু সি স্থায়ী হয়। আৰু সেইকাৰণে নেকি আপোনালোকৰ গোটেই পৰিয়ালটোত মাতৰ এটা একাত্মতা আছে, আৰু গোটেইকেইটাই দেখিছোঁ যেন ক'ৰবাত এটা ইউনিফৰ্মিটি। এই কথাটোৰ কাৰণে মা দেউতা আচলতে ক্ৰেডিটটো পায় নে আপোনালোকৰ অনুশীলন চৰ্চাৰ আচলতে এইটো ক্ৰেডিট? মা দেউতাই পাব। মা দেউতাই, মাতটোৰ ক্ষেত্ৰত মা দেউতাই পাব। মায়ে বেছিকৈ অনুশাসন কৰিছিল নে দেউতাই বেছি অনুশাসন কৰিছিল? দেউতাই বেছি অনুশাসন কৰিছিল, কিন্তু মাও আছিল। আৰু গীত টিত গোৱাৰ ক্ষেত্ৰতো চিলেকশ্যন মাৰে আছিল। মাৰে আছিল। এতিয়া আমি আকৌ এটা গীতৰ 2 লাইন শুনিব বিচাৰিম। প্ৰয়াত বিজয়লক্ষ্মী দাসৰ, তেখেততো মই ইয়াতে পাইছিলোঁ নলবাৰীতে, শুনিছিলোঁ গীত এটি, তেখেতে গোৱা গীত এটি অকণমান গুণগুণাইছোঁ। এই মলয়াই হিয়া চুমি যায়, বিনাকি শুবা আনে কবিয়াৰ। এই মলয়াই হিয়া চুমি যায়, চিনাকি শুবা আনে কবিয়াৰ। তুমি অহাৰে বাতৰি মনে মনে আহি কানে কানে কৈ যায়, অহাৰে বাতৰি মনে মনে আহি কানে কানে কৈ যায়, যায় যায় যায়। এই মলয়া হিয়া চুমি যায়। গোপন ফাগুনেও যেন মিচিকি হাঁহিলে, ফুলৰ পাহিয়েও যেন ৰঙতে নাচিলে। গোপন ফাগুনেও যেন ৰঙতে নাচিলে, ফুলৰ পাহিয়েও যেন ৰঙতে নাচিলে। কিনো ৰঙকে পায় ডালৰ প্ৰকৃতিয়ে, কিনো গীত জুৰিলে চিনাকি সুৰেৰে গায়। ডালৰ প্ৰকৃতিয়ে কিনো গীত জুৰিলে চিনাকি সুৰেৰে গায়, গায় গায় গায়। এই মলয়াই হিয়া চুমি যায়, চিনাকি শুবা আনে কহিয়াই। তুমি অহাৰে বাতৰি মনে মনে আহি কানে কানে কৈ যায়। এই গোটেই কেইগৰাকী ভাই ভনীটো সংগীতৰ মাজত আছে। নিজৰ ছেকেণ্ড জেনেৰেশ্যন, তেওঁলোকক বাৰু কি ধৰণৰ শিক্ষা দিয়া হৈছে সংগীতৰ? ছেকেণ্ড জেনেৰেশ্যনৰ মানে মোৰ ছোৱালী আছে। মোৰ ছোৱালী এনে তাইও এইবিলাক আমি যেনেকুৱা গীত ভাল পাওঁ তাইও সেনেকুৱা ধৰণৰে গীত ভাল পায়। আৰু মামাকৰ দিগন্তৰ গীত গান গায় নে নাগায়? গায় গায় গায়, তাইও গায়। তাই অলপতে দিগন্তৰ গীত এটি তাই হেৰি কৰিছে, ৰেকৰ্ডিং কৰিছে ৰেডিভি ষ্টুডিঅ'ত। ভাল হৈছে গীতটো। এতিয়া কি পঢ়ি আছে? তাই এতিয়া ডিগ্ৰী পাছ কৰি উঠি CMA পঢ়ি আছে গুৱাহাটীত। বৰ্তমানতো ক্লাছ চাছ বন্ধ হৈ আছে, অনলাইন চলি আছে ঘৰৰ পৰা। কৰোণা কালৰ মাজত গীতৰ চৰ্চা বেছি হৈছিল নে কমিছিল? ভয়তে কিছুমান আগৰ বাৰত
মই শুনিছিলোঁ যে এই পৰিয়ালটোৰ কৰোণা কালৰ মাজত নিচুকনি গীত বেছিকৈ চৰ্চা হৈছিল বুলি শুনিছিলোঁ মানে খাদ্যৰ ক্ষেত্ৰত আৰু টোপনিৰ ক্ষেত্ৰত খুব আগবঢ়া যদি কথাটো হয় নিচুকনি গীতৰ অকণমান শুনিম নিচুকনি গীত আমি সেনেকৈ গোৱা নাযায় নিচুকনি গীত কিন্তু কৰোণা কালত শুনিছোঁ যে কৰোণা কালত নিচুকনি গীত খুব চৰ্চা হৈছে নিচুকনি গীত আমাৰে মইনা হ'বই দুলান গাব পাৰি শুনি লওঁ আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব মইনাই বুটলি খাব এই যে মইনাই বুটলি খাব আচলতে হৈছে কি সংগীত চৰ্চাৰ সময়ত যিখিনি পকা বগৰী যিখিনিৰ গঠনমূলক সৃষ্টিমূলক কথা আছে সেইখিনিক যদি আমি বুটলি খাব পাৰোঁ সমাজ সংস্কৃতিক আগবঢ়াই নিব পাৰিম আপোনাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ যদি 2-3 গৰাকীমানৰ নাম ক'ব বিচাৰোঁ সুধিব বিচাৰোঁ যে কোনখিনিয়ে কিছু পৰিমাণে সফলভাৱে আগবাঢ়িবলৈ চেষ্টা কৰিছে প্ৰশ্নটো অলপ জটিল নহয় নাম লোৱাৰ ক্ষেত্ৰত তথাপিও যিহেতু আপোনালোকৰ নাম আছে স্পষ্টবাদী বুলি সেই আশাইৰে প্ৰশ্নটো কৰিছোঁ প্ৰিয়ংকা ভৰালী আছে তথাপি কিছু লাইনত আছে তেওঁ বা পোচাক পৰিষদৰ পৰাও আছে ঠিকেই আৰু কোন আছে তৰালী শৰ্মা আছে আছে আগৰখিনিৰ মাজৰ আমাতকৈ অলপ ওপৰৰ যিখিনি সেইখিনিতো একদম নতুনকৈ অহাখিনিৰ ক্ষেত্ৰত ৰাকেশ ভৃগু এইবিলাক যে আছে ভৃগু আছে তাৰপিছত আৰু এইফালে কংকনা ভাগৱতী আছে তেওঁলোকৰ কাৰোবাৰ কোনোবাটো গীত মনত আছে নেকি এনে ভাল লগা কিবা আছে নেকি 2 লাইন গান তেওঁলোকৰ মনত নাই দিগন্তৰে গান কিছুমান গাই থাকে সিহঁতে ভাতৃপ্ৰেম বেছি দিগন্তৰ গান বেছিকৈ মনত থাকে তথাপিও কিন্তু আমি জ্যোতি বিষ্ণু পাৰ্বতী বা আমি তেনেকুৱা ধৰণৰ অম্বিকাগিৰি ৰাজচৌধুৰী কমলানন্দ ভট্টাচাৰ্য বিশেষকৈ কমলানন্দ ভট্টাচাৰ্যৰ গীতটো নিশ্চয় মনত আছে বিলতীৰ বিৰাই 2 লাইন যদি শুনিব পাৰোঁ বিলতীৰে বিৰাই পদুমৰ পাহিৰৈ পাততীৰে বিৰাই পানী বিলতীৰে বিৰাই জীয়াৰে পাখি ফুলৰে ৰাণী চৰ্চাটো কম থাকে নাই তথাপিও এইবিলাক গীত সদায় নতুন সদায় স্থায়ী সদায় মন পৰে এই গীতবোৰে আমি গীতৰ মাজৰ যোৱাৰ লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি শেষত কোনটো গীতেৰে আমি অনুষ্ঠান সামৰিম বাৰু নিজৰ আটাইতকৈ ভাল লগা হিন্দী অসমীয়া বঙালী বুলি কথা নাই নিজৰ ভাল লগা ডালে ডালে গাই কুলি বুলবুলি বন ময়ূৰীৰ সতে পেখন বন ময়ূৰীৰ সতে পেখন ঐ পেখন তুলি তুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ফাগুনে অগনি জানে পলাশত ৰং ঢালে পলাশত ৰং ঢালে পচুৱাৰ সতে গছে পাতে হালে জানে চঞ্চল গাভৰুৰ কোপা চঞ্চল গাভৰুৰ কোপা ঐ কোপা যাই খুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি সুন্দৰ পৰিৱেশ আপোনালোক আৰম্ভণিতে কৈছিলোঁ নহয় অসম সাগৰৰ কথা ভাল লাগিল নিশ্চয় মই একান্ত বিশ্বাসী আপোনালোকে ভাল লাগিল লাইক কৰিলে ছাবস্ক্ৰাইব কৰিবই কাৰণ অসম সাগৰৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল যিসকলে লুকাই থাকে
কিন্তু নিজৰ চৰ্চা অনুশীলন অব্যাহত ৰাখে বেলেগৰ বাবে। তেনেকুৱা ব্যক্তিৰ ওচৰলৈ আমি যাম। প্ৰতিটো দিশৰ জীৱনৰ প্ৰতিটো দিশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতি, কৃষ্টি, কলা কৃষ্টি, শৈক্ষিক দিশৰো, আনকি আমি যদি কওঁ কাব্যিক দিশৰ, তেনেকুৱা ব্যক্তিৰো বহুতো আমি কবিও দেখিছোঁ। লিখি যায়, পঢ়ি যায়, শুনি যায়, কিন্তু সমাজে কেতিয়াবা গম নাপায়। যিদৰে আমাৰো মনত পৰে হীৰক এখন নদীৰ নাম, য'ত ভাৰতৰ মানচিত্ৰত দেখা পোৱা যায়, কিন্তু শিলবোৰ গছকিব নোৱাৰি। হীৰক এখন পাহাৰৰ নাম, য'ত গছ গছনি আছে, কাটিব নোৱাৰি। হীৰা এটুকুৰ ধাতুৰ নাম, থৈ দিলে পোহৰ, চেলেকিলে মৃত্যু। এই ধৰণৰ কথাবিলাক আছে যে আচলতে বিভিন্ন দিশত বিভিন্ন হীৰা আছে, তেওঁলোকে পোহৰ বিলাই আছে, আমি ঠিককৈ ল'ব জনা নাই বা সমাজৰ ওচৰত উপস্থাপন কৰিব পৰা নাই। আমাৰ অসম সাগৰৰ এই লক্ষ্য আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে সেইসকল ব্যক্তিক পুনৰবাৰ আমি ৰাইজৰ মাজলৈ অনা। আজিৰ অনুষ্ঠান ইমানতে মই অনুপম ডেকাই সামৰিছোঁ। লগ পাম আকৌ এনেকুৱা বিশেষ অনুষ্ঠানত। নমস্কাৰ, অসম সাগৰলৈ স্বাগতম জনাইছোঁ। এক বৃহৎ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি অসম সাগৰ নামৰ চেনেলটো জন্ম দিয়া হৈছে। অসম সাগৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল সকলো প্ৰকাৰৰ শিল্পীৰ প্ৰতিভা বিকাশ আৰু প্ৰচাৰ কৰা। অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা প্ৰচাৰ বিমুখ সাংস্কৃতিক কৰ্মী, খেলুৱৈ, শিল্পী, উদীয়মান ব্যৱসায়ী, সমাজকৰ্মী আৰু অসমৰ ঐতিহাসিক ঠাইসমূহ চিনাকি কৰি দিয়া। লগতে অসমৰ থলুৱা গীত মাত, নাচ, বাদ্যযন্ত্ৰ, আৰ্ট আদি এই সকলোবোৰ অসমৰ উদীয়মান কৃষক আৰু শিক্ষাৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা লোকসকলক এই প্লেটফৰ্মৰ জৰিয়তে চিনাকি কৰি দিয়াটোৱে হৈছে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আমাৰ লক্ষ্য আৰু উদ্দেশ্যক সঠিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহায় আৰু সহযোগ একান্তই কামনা কৰিছোঁ। অসম আৰু অসমবাসীৰ স্বাৰ্থত অসম সাগৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।